আৰু কমেণ্ট দিছে আপোনালোকক দেখাইছোঁ চাব দেই। আৰু এটাই দিছে সি কৈছে চা না কেলা অসমৰ #1 ইউটিউবাৰ ইউটিউব নকৰে আৰু মানে মই এদিন অকণমান কথা এটাত কিবা মানে ভিডিঅ' নবনাম বুলি কৈছোঁ ভিডিঅ' এটাত সি সেই হেল্ল' বন্ধুসকল, আকৌ এবাৰ মই পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে কওকচোন, এইটো মোৰ মোবাইল, মই আপোনাৰ ইয়াত ভিডিঅ' বনাওঁ নবনাওঁ, ইউটিউবটো মোৰ নিজৰ চেনেল, মই কি দিওঁ নিদিওঁ, মই ভাত খোৱা দিওঁ, মাছ খোৱা দিওঁ, হগা দিওঁ, পদা দিওঁ, মানে ভিডিঅ' মই যিকোনো ভিডিঅ' দিব পাৰোঁ। মই মানে মোৰ যিহেতু চেনেল এটা আছে, মই এনেই টাইম পাছ কৰিবৰ কাৰণে মই যিটো মানে আপোনাৰ ভিডিঅ' দি থাকোঁ, আপোনাৰ ক'ৰবাত যাওঁ ব্লগ যাওঁ ক'ৰবাত তেনেকৈ মানে ভিডিঅ' দি থাকোঁ। কেতিয়াবা মানে আপোনাৰ ইউটিউবাৰ নে কি নাজানো, দুটা মানে এনেকুৱা অসভ্য মানে আপোনাৰ মানে গালি দিছে, কমেণ্ট দিছে। কমেণ্টকেইটা আপোনালোকক মানে এবাৰ দেখাব বিচাৰিছোঁ, মানে চাই ল'ব দেই। এটাই কমেণ্ট দিছে, মানে আজি 4দিনমান হৈছে এটা ভিডিঅ' দিছোঁ, সেই মানে মই এনেই সৰুকৈ মানে এনেই গান এটা গাইছিলোঁ, অকণমান গান অকণ গাইছোঁ শ্বৰ্ট ভিডিঅ'ত। সি দিছে ঘৈণীয়েৰ মাথাটো কেলা, ঘৈণীয়েৰ মাথাটো কেলা, এনেকৈ মানে কমেণ্ট দিব নালাগে। আৰু তাক কৈছোঁ বেয়াকৈ কমেণ্ট দিব নালাগে। মই তাক কৈছোঁ এইটো মোৰ মোবাইলটো মোৰহে, মই গান গাওঁ, মই ডান্স কৰোঁ, সেইটো মোৰ কথাই, তাত কোনোবাই মাত মাতিবলৈ কোনো প্ৰয়োজন নাই। বন্ধুসকল, মানে বিশেষ নকওঁ, মই আপোনালোকৰ মানে ব্লগ দিব পৰা নাই এইকেইদিন, অলপ প্ৰব্লেম হৈ আছে। আৰু কি হয়, মই ব্লগ নিদিওঁ, কাইলৈৰ পৰা অকল ভাত খোৱা মানে ভিডিঅ' দিম বুলি ভাবিছোঁ। অকল ভাত খোৱা ভিডিঅ' দিম, পুৰা ডাঙৰ চিকেন হ'ব, মানে গোটা চিকেন মাছ, মানে অলপ মানে বেলেগ ধৰণৰ মানে আপোনাৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। এটা নহয় মানে ৰেগুলাৰ বনাম বুলি ভাবি আছোঁ। ৰেগুলাৰ মানে পূৰা নাইট কেম্প পাতিম বুলি ভাবিছোঁ। নাইট কেম্প মানে ৰাতি যাম, পূৰা তম্বু চম্বু লৈ যাম, তম্বুত পূৰা ভাত বনাম, বিন্দাছ খাম, আপোনালোকক দেখাম। সেয়াই। আৰু আপোনাৰ আৰু দুটা মানে কমেণ্ট দিছে, কৈ দিছোঁ সিহঁতৰকেইটা মানে নাম নকওঁ এতিয়া। আৰু কমেণ্ট দিছে আপোনালোকক দেখাইছোঁ চাব দেই। আৰু এটাই দিছে সি কৈছে চা না কেলা অসমৰ #1 ইউটিউবাৰ ইউটিউব নকৰে আৰু মানে মই এদিন অকণমান কথা এটাত কিবা মানে ভিডিঅ' নবনাম বুলি কৈছোঁ ভিডিঅ' এটাত। সি সেইটো ভিডিঅ'ত মানে এইটো ইমান মানে বেয়াকৈ কমেণ্ট দিছে। মই নবনাব পাৰোঁ, এইটো মোৰ কথাই, মই বনাব পাৰোঁ নবনাব পাৰোঁ। আৰু সেইটোক লৈ আকৌ তাত কোনো সমালোচনা কৰিবলৈ কোনো প্ৰয়োজন নাই। আৰু সমালোচনা কৰক, ডাঙৰ ইউটিউবাৰবিলাকক কৰক, আৰু আমাৰ লেখীয়া সৰু ইউটিউবাৰবিলাকক এইবিলাক সমালোচনা কৰি পেলাই লাভ আছে জানো? বন্ধুসকল, আপোনালোকে কওকচোন, কমেণ্ট এটা দিব পাৰে এনেই, কিন্তু ইমান মানে চিৰিয়াছলি এনেকুৱা গেলা শব্দ দি পিনে কমেণ্ট দিব নালাগে, কাৰণ এইটো ছ'চিয়েল প্লেটফৰ্ম নহয় জানো? আপোনালোকে কওকচোন, যদি কোনোবা এটা ভিডিঅ' দিয়ে, মই যদি কেলা চেলা মাৰি যদি আপোনাৰ যদি কমেণ্ট দিওঁ, কমেণ্টটো আপোনাৰ হাজাৰজনে চাই থাকে, কেনেকুৱা লাগিব? ডিম'টিভেট হয়তো। সেইটো কাৰণে মই কৈছোঁ, যিকেইটা দিছে এনেকুৱা মানে কমেণ্ট নিদিবা বুলিয়ে কৈছোঁ, সম্বৰ্ধনা জনাইছোঁ, মানে শ্ৰদ্ধা জনাইছোঁ, নিদিবা বুলিয়ে কৈছোঁ। কিন্তু নেক্সট টাইম এনেকুৱা মানে কমেণ্ট যদি দিয়া নহয়, মই খুচৰি গৈ পিনে ডাইৰেক্ট ঘৰত ওলাই যাম, বুন্দা চৰ দি থৈ আহিমগৈ কেলা। মই ভালকৈ কৈ দিছোঁ, বুন্দা চৰ দি থৈ আহিম, সত্য। এনেকুৱা মানে কমেণ্ট দিব নালাগে দেই। আৰু মোৰ ভিউৱাৰ্ছখিনি ছাবস্ক্ৰাইবাৰখিনি কৈছোঁ, আপোনালোকৰ যদি মোৰ ভিডিঅ'বিলাক চাই বেয়া পায়, আপোনালোকেও যদি মোক দেখোন বেয়াকৈ কমেণ্ট দিব পাৰে। আৰু আপোনালোকে নিদিয়ে, আকৌ তাৰ মাজতে নিৰ্দিষ্ট কেইটামানে যদি এনেকুৱা মন্তব্য দি থাকে, ভাল লাগে জানো? আপুনি কওকচোন, ভাল লাগে জানো? আপোনালোকে কওকচোন। মানে সেয়াই আৰু, যি ভিডিঅ' মানে বনাবলৈ ইমান মুড নাই, ভাড়া মাৰিছোঁ, দেখিছে নহয়, এই ভাড়া এটাত আহিছিলোঁ, ভাবিলোঁ অকণমান মানে 10 মিনিট টাইম এটা মানে অলপ মানে পাইছোঁ, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁ। ইমানেই কৈছোঁ আৰু নকওঁ। কাইলৈৰ পৰা একদম পূৰা ৰেগুলাৰ আপোনাৰ এইটো পূৰা ভাত খোৱা ভিডিঅ'হে আহিব, মানে বেলেগ ভিডিঅ' একো নাই, অকল ভাত খোৱা ভিডিঅ'। ভাত খোৱা ভিডিঅ' মানে ঘৰত নাখাওঁ, একদম পূৰা ডাইৰেক্ট মানে প্লেচ যাম, পূৰা সেউজীয়া পৰিৱেশত যাম, বিন্দাছ বনাম আৰু খাম, পূৰা তেনেকুৱা ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে, প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব, আৰু মোৰ লগত প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব, আৰু কাষতে থকা বেল আইকনটো দবাই থ'ব। নেক্সট টাইম যদি ভিডিঅ' আহে ডাইৰেক্ট, তেনেহ'লে আপোনালোকৰ মানে মাজত নেক্সট টাইম যদি মোৰ ভিডিঅ' আহে, তেনেহ'লে আপোনালোকৰ মোবাইলত ডাইৰেক্ট সন্মুখত দেখা হ'ব। তেনেহ'লে আজি ইমানেই, গুড বাই।